নিচুকি পৰুৱাৰ কন্যাকাল। তাইক দেখিবলৈ উদিত সূৰ্যৰ প্ৰথম আলোকত জিলিকি উঠা মেৰিনা বিচৰ শংখৰ দৰে লাগিছে। তাই মানে তাইৰ সদ্যস্নাত মুখমণ্ডল আৰু শৰীৰৰ বৰণক। কপালৰ অকণমানি বেলিয়ে কঢ়িয়াই আনিছে তাইৰ মুখলৈ আগতকৈও বেছিকৈ একাজলি ৰ'দ। প্ৰসাধন এতিয়াও তাইৰ পৰা 7 যোজন দূৰৈত। তাই পিন্ধি থকা নীলা কপাহী চাদৰ মেখেলাযোৰৰ ভাজে ভাজে সৰুকি আছে সোণোৱালী বুটাবোৰ। তাই মাজে মাজে হাতেৰে পিটিকি চাইছে সেইবোৰ। নখেৰে সূতাবোৰ লৰচৰ কৰিবলৈও দুবাৰ এবাৰ চেষ্টা কৰিছে। বুটাবোৰক জোকাই আমনি লাগিলে মূৰ দাঙি চাৰিওফালে চাই আৰু 2-এগৰাকী অতিথিৰ দুচকুত উপহাৰ দিয়ে লাজ মিশ্ৰিত অতি সৰল হাঁহি। কোনোবা পৰত লাগি চাই ৰয় সন্মুখত জ্বলাই থোৱা পূব অভিমুখী মাটিৰ চাকি গছিলৈ। 3-4টা টিঙেৰে ঢকা নগ্ন বাঁহৰ খুঁটাৰ সৰু ৰভাখনত চুবুৰীয়া মহিলা কেইগৰাকীয়ে আগুৰি বহিছিল তাইক। উপলক্ষ কন্যাকালৰ দুখ আঁতৰাই তাইক এফেৰি আশীৰ্বাদ দিয়াৰ। পুষ্পিতা হোৱাৰ লগে লগেই বন্ধা কানাই সাক্ষী হৈ ৰ'ব তাইৰ এই শুভ মুহূৰ্তৰ। ফাগুনৰ বতাহজাকে বৰকৈ কোবাইছিল চাকিগছিৰ শিখা। ৰভাখনৰ চাৰিবেৰ কাপোৰেৰে ঢাকি দিব পৰা হ'লে ভাল আছিল। প্ৰয়োজন বোধ কৰিও এই অভাৱ পাহৰিবৰ যত্ন কৰিছিল অতিথিবৃন্দই। আজিৰ মাহেন্দ্ৰক্ষণতো এযোৰ ৰিহা মেখেলাৰ পৰা বঞ্চিত হোৱা তাইৰ মুখখনে পাহৰাত সহায় কৰিছিল। অৱশ্যে সেই অনুভৱ কেৱল অতিথিবৃন্দৰহে মৌলিক সৃষ্টি। তাইৰ হয়তো একো মোহ নাই এইবোৰত। কি যোগ পৰিছে জিৰ? সৰু কাঁহৰ বঁটা এখনত কেইখনমান কটা তামোল আৰু অলপ কেঁচা চফ লৈ আয়তী অতিথিক আঁঠু লৈ জচাৰ পৰত সকলোৱে সুধিছিল তাইৰ মাকক। বেইছা যোগ, সবিনয়েৰে উত্তৰ দিছিল মাকে। হয়তো তৃতীয়া তিথিৰ মঙলবাৰে পুষ্পিতা হৈছিল তাই। আবেলি পৰত নে পুৱাৰ ভাগত বাৰু। তাই বাৰু চিত্ৰিণী নে শংখিনী? হস্তিনী হ'ব জানো তাই? তাইলৈ চাই চাই মনতে জুকিয়াইছোঁ কথাবোৰ। তাই বাৰু বহু পাইছেনে এইবোৰ কথা? বুজিছেনে? হয়তো কেৱল প্ৰত্যক্ষ কৰিছে শৰীৰৰ স্ৰোতস্বিনী। কষ্ট পালে নেকি বাৰু তাই এই 9 দিনত? এতিয়াও বাকী থাকিব আৰু 7 দিনীয়া উপবাস। পাৰিবনে বাৰু তাই ভুলবিহীনকৈ পালন কৰিব সম্পূৰ্ণ 16টা দিন? সামৰ্থ্য হ'বনে তাইৰ মাক দেউতাক আৰু 7 দিনলৈ ফলাহাৰ যোগাৰ কৰিবলৈ? দানলৈ আগবঢ়োৱা ৰাজহাঁহটোলৈ লোভ লাগিব নেকি বাৰু তাইৰ? হয়তো খাবলৈ আজিলৈকে কিনি পোৱা নাই তাইৰ দেউতাকে। শুভ ফল কঢ়িয়াবনে তাই দান কৰা ৰাজহাঁহে? গা ধুওৱাৰ দিনা চাগৈ কেনেকৈ ফুটিছিল আখৈবোৰ। ফাগুনৰ কন্যাকালে যদি আনে তাইলৈ বহুপুত্ৰিনীৰ স্বাদ। আজিৰ এই যোগাৰৰ আঁৰত হয়তো মাক দেউতাকৰ 9 দিনীয়া উজাগৰি নিশা আৰু তাইৰ মুখলৈ আৰ চকুৰে চাই পেলোৱা বহুতো হুমুনিয়াহ। কেৱল তাইৰ মনত দুখ নিদিবলৈকে হয়তো দেউতাকে তৰি দিছে এই ৰভাখন। নহ'লে তাইক আশীৰ্বাদ দিবলৈ আমন্ত্ৰণ জনোৱা চুবুৰীয়া মহিলা কেইগৰাকী সহ মোক গোবৰ মাটিৰে মচি থোৱা বাৰাণ্ডাখনতে আতিলেহেঁতেন। তাই হেনো কেইবাবাৰো দেউতাকক খাটনি ধৰিছিল মোক আমন্ত্ৰণ জনাবলৈ। তেখেত প্ৰায় 10 কিলোমিটাৰ দূৰ চাইকেল চলাই গৈ মোৰ ঘৰ বিচাৰি উলিয়াইছিলগৈ। এইখন ঘৰৰ বাবে, এই অঞ্চলৰ বাবে মই সম্পূৰ্ণ অচিনাকি আছিলোঁ। তাইহে বাট মোকলাইছিল অলপ দিনৰ আগতে। যিদিনা প্ৰথম দেউতাকৰ সৈতে তাইক লগ পাইছিলোঁ বাৰে বাৰে প্ৰশ্নৰে আমনি কৰিছিলোঁ ঈশ্বৰক। দুচকুত ইমান সপোন দিলা অথচ উৰিবৰ বাবে ডেউকাযোৰ কিয় নিদিলা প্ৰভু? আকাশখনো নিদিবা নেকি? অলপো খোকোজা নলগাকৈ দেউতাকে কথাবোৰ কৈ গৈছিল। নাজানে তেখেতে কাৰ ক'ত কেনেকৈ ভুল হৈ গ'ল। বুজাও নাছিল, কাৰণ
আগে পিছে তেনে ঘটনাৰ প্ৰতি জ্ঞাত নাছিল। সুশৰীৰে তাই মাকৰ কোলালৈ অহাৰ কেইবা মাহৰ পিছত যেতিয়া উমান পাইছিল কথাবোৰ, বুজা নুবুজাৰ আলি দুমোজাত ৰৈ দেৰি কৰি পেলাইছিল তেওঁলোকে। অৱশিষ্ট উপায়বোৰৰ তালিকাখনো ছুটি হৈছিল তেওঁলোকৰ সামৰ্থ্যৰ ঠেক পৰিধিৰ বাবে। সেইদিনা হেনো উপযুক্ত নাছিল তাইৰ মাক সাধাৰণ প্ৰসৱৰ বাবে। অপাৰেশ্যনেৰে তাইক উপজাব পৰা সুবিধা আৰু ব্যৱস্থা সেইখন চিকিৎসালয়ত তেতিয়াও সাধু কথা আছিল। সেয়েহে কোনোবাই হেনো বাধ্য কৰাইছিল তাইৰ মাকক মৰ সাহ কৰিবলৈ। কেৱল ঈশ্বৰৰ দৃষ্টিয়ে কুশলে ৰাখিছিল মাকক। ভূমিষ্ঠ হৈছিল তাই, লগত আনিছিল ঈশ্বৰে কৃপণালি নকৰাকৈ দিয়া শৰীৰৰ সম্ভাৰ, কিন্তু অনা নাছিল তাইৰ চিন্তা সৃষ্টিৰ বাবে প্ৰয়োজনীয় মগজুত পুঞ্জীভূত মনীষাৰ উৎসবোৰ। জন্মৰ সময়ত মূৰত পোৱা প্ৰচণ্ড আঘাতৰ বাবে আধা বাটতে থমকি ৰৈছিল নকৈ সজাল ধৰা তাইৰ মগজুৰ কোষবোৰ। কথাবোৰ মোৰ বাবে পুনৰ মনত পেলাই দুখৰ ৰসবোৰ চকুত থোপাইছিল দেউতাকে সেইদিনা মোৰ অফিচত। প্ৰয়োজনতকৈ বহু বেছি সময় লৈছিল তাই জাৰ, জহ, ভোক, দুখ, সুখ বুজি পাবলৈ। সৌভাগ্য তাতেই নিহিত আছিল যে দেৰিকৈ হ'লেও তাই বুজিব পৰা শক্তিকণ এৰি থৈ অহা নাছিল। মাক দেউতাকৰ একান্ত মনোযোগত তাইৰ ব্যক্তিগত কামবোৰ ভালকৈ কৰিব পৰা হৈছিলগৈ। ঈশ্বৰৰ সিদ্ধান্তক মানি লোৱা তেওঁলোকে সেয়েহে তাইৰ সৈতে একে পষেকতে জন্মা চুবুৰীয়া নিতাৰ সৈতে তাই একেলগে উমলাৰ সপোন দেখা নাছিল। তাই থুপুক থাপাককৈ আগ চোতালত খোজ পেলাই মানে নিতা প্ৰাথমিক স্কুলৰ পদূলি গচকিব পৰা হৈছিলগৈ। মাক দেউতাকে তাইৰ মুখৰ মাত শুনিবলৈ বাট চাওঁতে নিতাই পঢ়ি শেষ কৰিলে কেইবাটাও প্ৰাথমিক স্কুলৰ বছৰ। এদিন তাইও মন কৰিব পৰা হৈছিল নিতাৰ সৰু ভায়েকৰ দৰে স্কুললৈ যাবলৈ। বিনিময়ত তাই কালৰ বুকুচাত এৰি আহিছিল 10টাতকৈও অধিক বছৰ। আচৰিত হৈছিলোঁ শুনি, তাইৰ বাবে হেনো পদূলি মুখৰ পৰাই বন্ধ আছিল তাইৰ ঘৰৰ নিকটৱৰ্তী পঢ়াশালী। দোহাই দিছিল বয়সৰ। ফুটা কলহত পানী থৈ লাভ আছে জানো? কি যে কুণ্ঠচ চিন্তা আছিল সেই ভাষ্যকাৰৰ মনৰ। হয়তো লোপ পাইছিল মানৱীয়তাৰ অন্তিম নূৰ। খং উঠিছিল মোৰ ঈশ্বৰলৈ। বিনা দোষত ছোৱালীজনীৰ পৰা কাঢ়ি নিলা বৌদ্ধিকতাৰ দুৰন্ত গতিবোৰ এতিয়া কিয় দিব খোজা নাই তাইক আকাশখনৰো ভাগ? সেইদিনা দেউতাকক বিদায় দি তাইৰ বাবে মুকলিকৈ খুলি দিছিলোঁ আকাশ। নিজ ইচ্ছাৰে তাই কিমান উৰে উৰক, হেঁপাহৰ জোখাৰে উৰক। পৰিৱেশটো হয়তো তাইৰ বাবে আচহুৱা আছিল, তথাপি অপৰিসীম চেষ্টা আছিল তাইৰ নিজক বিগলিত কৰি সময়ৰ ভাজত গঢ় দিয়াৰ। ছাঁ পোহৰৰ সন্ধিক্ষণত ৰৈও ভীতিগ্ৰস্ত নাছিল তাই। অবুজ ভাষাৰে চাই ৰৈছিল ক, ৰ, ব বোৰৰ কোনবোৰ। মোৰ দৃষ্টিৰ সন্মুখতে একাধিক মাহ পাৰ কৰাৰ পিছত এদিন মনৰ সৈতে কৰা তীব্ৰ যুঁজত জয়ী হৈ কপা কপা হাতেৰে ফলিৰ এচুকত লিখি উলিয়াইছিল ফেৰী, তাইৰ নামটো। সামৰ্থ্যৰ বাহিৰলৈকে শিপাইছিল তাইৰ বুকুত আগ্ৰহবোৰে। ৰ'দ বৰষুণ একোৰে ভাগৰাব পৰা নাছিল তাইৰ নিয়মীয়া উপস্থিতিত। প্ৰাৰ্থনাৰ দীঘলীয়া শাৰীৰ একোণত ৰৈ কৰজোৰে চকু মুদি প্ৰাৰ্থনা কৰিছিল। জানিব পৰা নাছিলোঁ তাই কি বিচাৰিছিল ঈশ্বৰৰ পৰা। নিতাৰ সৰু ভায়েক ভনীয়েকহঁতৰ লগত পানীত বামত খেলিব পৰা হৈছিল ফেৰীয়ে। দৌৰিছিলোঁ, অলপ দৌৰোতেই সেন্দুৰীয়া হৈছিল তাই। এতিয়াও অজান ভাৱত বিভোৰ ফেৰী। মাজে মাজে গোন্ধ লৈছে নতুন কাপোৰৰ আগটো নাকৰ ওচৰ চপাই। সন্মুখৰ চাকিগছিত জ্বলাই চাইছে ধূপৰ খালী পেকেটটো আৰু আত্মহাৰা হৈছে নীলা পোহৰ কণ সৃষ্টি কৰি।
হাত বোলাই চুই চাইছে কানাই। কি যে হ'ব এইজনীৰ, একো কথা গাত লগাই নাই। এমুঠি চফগুটি মুখলৈ ভৰাই লোৱা ফেৰীক দেখুৱাই কোনোবা এগৰাকী অতি সচেতন হৈ ভাবিবলৈ আৰম্ভ কৰি দিলে। আন কেইগৰাকীও তৎক্ষণাত সহযোগ কৰিলে। আয়তীসকলে সুন্দৰকৈ সময়বোৰ ভগাই ল'লে ফেৰীৰ সুন্দৰতাৰ প্ৰশংসা আৰু প্ৰজ্ঞাৰ সমালোচনাৰে। তেওঁলোকে নিজা চিন্তা চৰ্চাৰে অবিৰতভাৱে পৰ্যালোচনা কৰি গৈছে তাইৰ ভৱিষ্যতৰ বাবে। সন্দেহৰ উৎস কিছুমান সৃষ্টিৰে প্ৰশ্ন কৰিছিল নিজকে। আৰু কিমান দূৰ আগুৱাব পাৰিব তাই জীৱন যুঁজত? আগবাঢ়িবলৈ দিবনে তাইৰ শিশুময় সত্তাক তাইৰ ৰূপৰ জুয়ে? তাইৰ তাকৰীয়া মনীষাৰ উপস্থিতিত সুযোগ ল'ব নেকি কোনোবাই ফেৰীৰ দেহৰ নাৰিকলি স্বাদ ল'বলৈ? ইত্যাদি ইত্যাদি। মোৰ বাবে বৰ অসহ্যকৰ আছিল আয়তীসকলৰ পৰ্যালোচনাবোৰ, শ্ৰুতিকটু। কিন্তু দুখিব পৰাকৈ তেওঁলোক অসত্য নাছিল। সেইদিনা স্কুলত দৌৰ খেলাৰ পৰত আগফালৰ পৰা পখিলাজাকে উৰা চোৱাৰ লোভত যেতিয়া সন্মুখত থিয় হৈছিলোঁ, বুকু চিৰিংকৈ গৈছিল মোৰ তাইৰ প্ৰাক যৌৱনৰ উদ্দাত্ত সম্ভাৰ দেখি। কিয় জানো ময়ো মন্থন কৰিছিলোঁ, নিৰাপদ নে তাই? মাকৰ সৈতে কানাই কোলা লোৱাত ব্যস্ত আছে তাই। মুখত এতিয়াও ভাবলেহীন হাঁহিৰ জ্যোতি। বাইদেউ, ফেৰীৰ দৰে ল'ৰা ছোৱালীবোৰক কিতাপৰ ভাষাত কি বুলি কয় আপোনালোকে? আচম্বিত হৈ ঘূৰি চালোঁ প্ৰশ্নকৰ্তা আয়তীগৰাকীলৈ। তামোলৰ হেলেঙি মচি ৰৈ আছে উত্তৰ শুনিবলৈ। মুখত লৈ আছে মই বুজি পাব নোৱাৰা অভিব্যক্তি। তেওঁৰ দুচকুত কিয় জানো মই বিচাৰি পাব পৰা নাই উৎসুকতা। হয়তো ক'ৰবাত আছিল যদিও তাতকৈ বহুত বেছি আছিল ফেৰীৰ বিষয়ে মুখৰোচক সৃষ্টিত লভা তৃপ্তি। মনত অলেখ ভাৱৰ বুৰবুৰণি শব্দ মই বাহিৰলৈকে শুনা যেন পালোঁ। মোৰ বাবে ফেৰীৰ সুকীয়া পৰিচয় মই আজিলৈকে মনত স্থান দিয়া নাই। মোৰ বাবে তাই কেৱল আন 10জনীৰ দৰে ছাত্ৰী। অৱশ্যে ফেৰীৰ প্ৰতি সঠিক প্ৰতিপালন আৰু শৈক্ষিক বাতাৱৰণ সৃষ্টিৰ বাবে কৰ্তব্যৰ খাতিৰত তাইৰ এটা শাখাক মনত ৰখা গুৰুত্বপূৰ্ণ হৈছিল মোৰ বাবে। ফেৰীৰ মনৰ চিন্তাশৈলী আৰু কৰ্মসংস্কৃতিৰ বৈশিষ্ট্যই তাইক ৰাখিব খোজে মন্থৰ গতিৰ শিক্ষাৰ্থী শ্ল' লাৰ্ণাৰৰ শাখাত। কিন্তু ইমানখিনি ব্যাখ্যা প্ৰশ্নকৰ্তাৰ বাবে প্ৰয়োজনবিহীন বুলি ভাবিলোঁ। কোনোদিনে আনৰ পুতৌৰ পাত্ৰী হ'ব নলগাকৈ ফেৰীৰ বাবে মই এটা উত্তৰ সাজু কৰিব খুজিলোঁ মনোজগতত, আৰু ক'বলৈ মুখ মেলোঁতে উমান পালোঁ ফেৰীৰ উমাল হাতৰ পৰশৰ। বাইদেউ, মা দেউতা পথাৰলৈ যোৱা সময়ত মই বাৰু ঘৰত অকলৈ কেনেকৈ থাকিম? যদি কোনোবা মানুহে মোক বেয়া কথা কয়হি, আমাৰ দুৱাৰখনৰ হুকডালো ভগা। ফেৰীৰ হেনা হোঁচাকৈ কোৱা কথাবোৰ আয়তীৰ পিঠাগুৰি সানোতে হোৱা হাঁহি খিকিন্দালিবোৰৰ মাজত হেৰাই নগ'ল। মোৰো প্ৰয়োজন নহ'ল উত্তৰটো মুখ ফুটাই দিয়াৰ। ৰভাতলিৰ বতাহত উপঙা কথাবোৰ ফেৰীয়ে বুটলি লোৱাত প্ৰয়োজনতকৈ অধিক সময় নল'লে। সন্তুষ্টিৰে পৰিপূৰ্ণ হৈ ফেৰীক সাৱটি ধৰিলোঁ এখন